আকৌ এটা নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম। আজি দেখুৱাম হাঁহ মাংসৰ ৰেচিপি এটা। মোৰ ভাইটিয়ে বনাব। কেনেকৈনো বনায় আপোনালোকে চাবচোন, কেনেকুৱা হৈছে জনাব। আৰু যিসকলে এতিয়াও ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰিব। আপোনালোকে ছাবস্ক্ৰাইব কৰিলেহে মই আৰু আগুৱাই যাব পাৰিম। সেয়ে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। বলকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ। হাঁহৰ মাংসখিনি বনাবলৈ কি কি লৈছোঁ এয়া দেখুৱাইছোঁ আপোনালোকক। এয়া হাঁহ মাংসখিনি, এয়া কোমোৰা আৰু আলু। কোমোৰা নিদিলে হাঁহত ভালেই নালাগে। এয়া মছলা, এয়া মাংসখিনি বনাবলৈ আৰম্ভ কৰিছে। ইয়াত দিয়া হৈছে তেল, পিঁয়াজ, আদা নহৰু, ধনিয়া পাউডাৰ। এয়া মাংসখিনি অলপ ভাজি লোৱা হ'ল। অলপমান ভাজি এড কৰি দিছে। এয়া আলু এড কৰি দিয়া হৈছে আৰু কোমোৰা, আলু আৰু কোমোৰা এড কৰি দিছোঁ। ভালদৰে ভাজি লোৱাৰ পাছত এতিয়া পানীখিনি এড কৰি দিয়া হ'ব। এয়া পানীখিনি দি দিয়া হৈছে। পানী দিয়াৰ পিছত ভালকৈ উতল আহিবলৈ দিব। অলপ দেৰি সিজাব। এয়া আন্দাজমতে নিমখটো চাই দিব। এয়া মাংসখিনি হৈয়ে গ'ল। এয়া উতল আহিছে, ধুনীয়া এটা কালাৰ আহিছে, দেখিছেনে? আজিৰ ভিডিঅ'টো ইমানেই। শেষত ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব আৰু লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ কিন্তু নাপাহৰিব।